স্কুটিখন বৰ লেতেৰা হ'ল, এখন ধুব হৈ গ'ল আৰু ধুব আৰু সোনকালে। নম্বৰ প্লেটখন হয় লগাব নম্বৰটো। পাম্পটো চেক কৰি লৈছোঁ বহুত দিন, দুটা চকাতে চেক কৰি দিব দেই, এইটো চেক কৰি দিব। পাম্পটো কমি গৈছিলে সেইকাৰণে চেক কৰিলোঁ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'। আৰু আজি আহিছোঁ আমাৰ যোৰহাটৰ হাতীগড়। যোৰহাট টাউনৰ পৰা বেছি দূৰ নহয় আৰু 5 কিলোমিটাৰমান অহাৰ পিছতে আপুনি দেখিব হাতীগড়, মানে যোনটো 4 লাইনৰ কাম চলি আছে আমাৰ ইয়াত। তাতে হাতীগড় যোনটো 4 লাইনৰ কাম চলি আছে তাত এখন অভাৰব্ৰিজ আছে, তাতে লিখা আছে যে বাবা ৰামদেৱ মন্দিৰ, তেনেকৈ লিখা আছে। তাৰপৰা 1-2 কিলোমিটাৰ সোমাই আহিব, তাৰপিছতে পাবগৈ সেই বাবা ৰামদেৱ মন্দিৰ। তো দেখি আছিলোঁ সোঁফালে যাব লাগিব। তো ব'লক দেৰি নকৰোঁ, এতিয়া ভিতৰফালে আমি সোমাই যাওঁ। আৰু এটা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাওঁ। ব'লক আছোঁ মন্দিৰৰ ভিতৰত। এতিয়া দুই এষাৰ জনাব আমাৰ, জনাওক মন্দিৰটোৰ বিষয়ে আপোনাক দুই এষাৰ कब? जय बाबेरी। अभी जनवरी में 22 जनवरी को ओपनिंग थी मंदिर की। 22 जनवरी 2022 को बाबा रामदेव हैं, अवतार हैं भगवान विष्णु के। और बाकी आपने सारा मंदिर में दिखाया है, भगवान कृष्ण की लीला है। और बाबा के जो दर्शन करते हैं, बाबा से अपनी जो अर्जी लगाते हैं, उनका शारीरिक कोई भी कष्ट है उसका निवारण होता है। तो बस यही कहना है। और कहते हैं और मंदिर को किमान दिन लगे बनाते? इसको 12 से 13 वर्ष लगे हैं बनाने में। 12 से 13 वर्ष में लगे से 13वें वर्ष में इसका हुआ है किसी से। আৰু এইফালে দেখিছে আমাৰ গণেশ বাবা, আগলৈ হওক। এইফালে এয়া আছে, এয়া কোন হয়? विष्णु। এয়া বিষ্ণু।
তো বন্ধুসকল আহিছিলোঁ বাবা ৰামদেৱ মন্দিৰত। তো এজন পালোঁ, ভাল লাগিলে বন্ধু। এওঁ নামটো কোৱা তোমাৰ? মোৰ নাম ধৰ্মেন্দ্ৰ বৰা। হয়, এতিয়া এইফালে অকণ এই মন্দিৰ ভাগৰ বিষয়ে দুই এষাৰ তুমি জনোৱা, আমাৰ দৰ্শকক জনোৱা। মন্দিৰটো বহুত ভাল লাগিছে। হয়, মই প্ৰথম আহিছোঁ আচলতে লোকেলৰ যদিও। হয় হয়, কিন্তু বুজাব নোৱাৰিম মানে, বহুত ওচৰতে যে ভাল মন্দিৰ এটা আছে আজি সোমায়ে গম পাইছোঁ। হয় হয়, বহুত মানে মনোমোহা হয় এইটো মন্দিৰটো। আৰু তোমাৰ বুজাব নোৱাৰিম, ভাল লাগিছে আৰু মন্দিৰটো এই সোমাই মেলি এটা ভাল ফিলিংছ এটা হৈছে মানে। কিমান দিন হ'ল মন্দিৰটো মানে বনাওঁতে, কিমান দিন লাগিছিল? এইটো দিন লাগিলে, ময়ো সঠিক ক'ব নোৱাৰিম আচলতে। এইটো মই 13 নে 12 বছৰ তেনেকুৱা কিবা এটা কৈছিলে মোক। মই সেইটো সঠিক ক'ব নোৱাৰিম বাৰু বছৰটো। অলপ দিনৰ পৰা গম পাইছোঁ এইটো হোৱা স্থাপন হ'ল। তোমালোকৰ কেনেকুৱা লাগিছে ওচৰত? ভাল লাগিছে ওচৰলৈ আহি। এতিয়া বহুত আঁতৰৰ পৰা আহিবলগীয়া হৈছে, ওচৰতে অলপ পাইছোঁ। সেইটো শ্বৰ্ট হয় ৰাস্তাটো। বাকী আহি ভাল লাগিলে? ভালেই লাগে ওচৰত বস্তুবিলাক থাকিলে, খৰচাও কম হয়। হয় হয়, মোৰ চেনেলটো চাবা, ইউটিউবত DBR যোৰহাট বুলি আছে, চাবা আৰু ছাবস্ক্ৰাইবটো কৰি দিবা। ছাবস্ক্ৰাইব কৰি দিম বাৰু। ঠিক আছে দিয়া, লগ পাই ভাল লাগিলে। ঠিক আছে আপোনাকো ভাল লাগিলে বাৰু। ঠিক আছে। বন্ধুসকল, মন্দিৰটো তোমালোকক দেখুৱালোৱে। আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, তোমাৰ 10 কিলোমিটাৰমান হ'ব। দেখুৱালো, ভালেই লাগিলে। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আহিলোঁ আজি, ভাল লাগিলে। বহুতে ভিডিঅ'টো তথাপিতো ভাবিলোঁ ময়ো চাওঁগৈ আৰু আপোনালোকো দেখুৱাওঁ। সেয়া দেখুৱালোঁ, মন্দিৰৰ বিষয়ে জনালোঁ। সেইটো আছিলে আজিৰ ভিডিঅ'। আশা কৰোঁ আজি এই ভিডিঅ'ত চাই ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।